নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ অনুৰোধত আজি থুপি লগোৱা দেখাবলৈ ওলাইছোঁ। তেনেই সহজ, পটককৈ পাৰিব শিকিলে মানে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা জানিব লগা থাকিলে মানে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এয়া চাওক, মই থুপি লগাই থৈছোঁ। তেনেই সহজ, পটককৈ শিকিব। মই কেইবাটাও ৰঙৰ থুপি লগাইছোঁ কাৰণ মোৰ চাদৰখনত কেইবাটাও ৰং আছে, ফুলৰ ৰং কেইবাটাও। এই দেখিছে, কেইবাটাও ৰং আছে। এয়া মই এটা ৰঙৰ থুপি ছটাকৈ লগাইছোঁ। এটা থুপিত 6টা ৰঙৰ লগাইছোঁ, তাৰপিছত আকৌ লগাইছোঁ 6টা ৰং, তেনেকৈ লগাইছোঁ। আৰু থুপিটো বন্ধা সূতাডাল মই একেই ৰঙৰ লৈছোঁ। এয়া চাওক, ঊলৰ সূতাৰ কাৰণে মই এনেকেই লৈছোঁ, কাৰণ ঊলৰ সূতা সিমান আউল নহয়। যদি বেলেগ সূতা বা বৰ্ণালী, কাৰ্গিল সূতা বুলি যিটো কয়, ৰিল সূতা আৰু যদি গুণা সূতাৰ থুপি লগাব হয়, তেনেহ'লে সূতাবোৰ আউল হৈ যায় যে, সেইকাৰণে এনেকৈ লোৱা ভাল। মাৰিডালত পকাই আৰু মাৰিডালৰ ছাইডত অলপ ফাট কৰি পিনি তাত 8ডাল ভৰাই ল'ব লাগে, যাতে থুপি লগাওঁতে গণ্ডগোল নহয়, বেয়া নহয়। এনেকৈ বেজি লৈছোঁ, বেজিত 2ডালকৈ সূতা লগাই লৈছোঁ থুপিটো বান্ধিবৰ কাৰণে। যি ৰঙৰ থুপি সেই ৰঙৰ সূতা। এই দেখিছে, সূতাডাল দীঘলকৈ ল'ব, গাঁঠি দিলে যাতে গাঁঠি দিবলৈ সুবিধা হয়। নহ'লে চুটি হ'লে গাঁঠি দিবলৈ বেয়া হয়। এয়া মই সূতা নিচা এনেকৈ লৈ লৈছোঁ। সূতাডালৰ মাজত লগাই ল'ম। মাজত লগাই চাওক আপোনালোকে, এনেকৈ সূতাডালৰ মাজত লগাই এনেকৈ ছাইডলৈ এনেকৈ টানি আনিম। মিহিকৈ টানিব, যাতে সূতা নেচা বেয়া হৈ নাযায়, থুপিটো দেখিবলৈ সুন্দৰ হয়। এয়া দেখিছে, প্ৰথমতে মই গাঁঠি এটা দি লৈছোঁ। গাঁঠিটো টান কৰি দিব, যাতে এটা ছাইডৰ পৰা টানি দিলে সূতা ওলাই নাহে। মিহিকৈ ল'ব থুপিটো, দেখিবলৈ ভাল হোৱাকৈ। এয়া মই আকৌ এটা গাঁঠি দি লৈছোঁ, টানকৈ দিব গাঁঠিটো। তাৰ পাছত ওপৰলৈ এটা দিব, থুপিটোৰ ওপৰত। তেনেই সহজ, পটককেনে পাৰিব। ওপৰত দি এনেকৈ টানি দিব। এয়া হৈ গ'ল। টানি দিব, যাতে থুপিটো পাছত ফুলি আহে। যিমান টান কৰিব সিমান থুপিটো ফুলি যাব পাছত। ঢিলা কৰি দিলে থুপিটো চেপেটা হৈ তাতে ৰৈ থাকিব। গাঁঠিটো টান কৰি দিলে ফুলি যায়। এয়া মই আকৌ এটা গাঁঠি দিম, যাতে আগৰ গাঁঠিটো খোল খাই নাযায়, টান হৈ থাকে। ইচ্ছা কৰিলে আপোনালোকে 3টা গাঁঠিও দিব পাৰে ওপৰত, যদি খুলি যায় বুলি ভাবে। সেই দেখিছে, আকৌ এটা মই দি দিছোঁ। 3টা দিবও পাৰে, 2টা দিবও পাৰে, আপোনালোকৰ ইচ্ছা। টানি দিছোঁ, গাঁঠি দিয়া সূতাডাল তললৈ সমানকৈ টানি এতিয়া কাটি দিব থুপিটোৰ লগত সমান কৰি। ধুনীয়াকৈ কাটি দিব লাগে, মিহিকৈ, থুপিটো দেখিবলৈ ভাল হয়। এই দেখিছে, থুপি হৈ গৈছে। বগা ৰঙৰ থুপি হৈ গৈছে। এতিয়া মই গুলপীয়া ৰঙৰ থুপি লগাম। বগা 6টা লগালোঁ, এতিয়া গুলপীয়া ৰঙৰ 6টা লগাম। সূতা ভৰাই থৈছোঁ।